আজি আমি পঢ়িবলৈ লৈছো ভাৰতৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ বিদ্ৰোহ 1857 চনৰ বিদ্ৰোহ 1857 চনত ভাৰতবৰ্ষত এই বিদ্ৰোহৰ কেনেদৰে সূচনা হৈছিল ইয়াৰ কাৰণসমূহ এই বিদ্ৰোহৰ ফলাফল আৰু এই বিদ্ৰোহৰ বিফলতাৰ আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম 1600 চনতে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুমতি পত্ৰ লৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ব্যৱসায় বাণিজ্যৰ কাৰণে আহিছিল আৰু এই ব্যৱসায় বাণিজ্যৰ দ্বাৰা লাহে লাহে তেওঁলোকে কি কৰিছিল ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰত সোমাই পৰিছিল সন 1757 চনত পলাশী যুদ্ধৰ পিছৰে পৰা তেওঁলোকে ভাৰতবৰ্ষত নিজৰ ৰাজনৈতিক ক্ষমতা বিস্তাৰৰ বাবে এক সুযোগ লাভ কৰিছিল প্ৰশাসনীয় ব্যৱস্থা তেওঁলোকে নিজৰ হাতলৈ আনি ভাৰতবৰ্ষত এনেকুৱা কিছুমান নীতি নিয়ম অৱলম্বন কৰিছিল যিবিলাকে ভাৰতীয় লোকসকলৰ মাজত বিক্ষোভৰ সৃষ্টি কৰিছিল আৰু এই বিক্ষোভ দেশৰ সকলো প্ৰান্ততে সকলো ধৰণৰ বা সকলো শ্ৰেণীৰ লোকসকলৰ মাজত লাহে লাহে পঞ্জীভূত হ'বলৈ ধৰিছিল সন 1857 চনত এই পঞ্জীভূত হৈ থকা বিক্ষোভে চৰম ৰূপ লৈছিল যাৰ ফলত ভাৰতত প্ৰথমটো বিদ্ৰোহৰ সূচনা হৈছিল যাক আমি সিপাহী বিদ্ৰোহ বুলি জানো বা 1857 চনৰ বিদ্ৰোহ বুলি জানো এই বিদ্ৰোহত সিপাহীসকলৰ ভূমিকা মুখ্য আছিল সেইবাবে এই বিদ্ৰোহক সিপাহী বিদ্ৰোহ বুলি জনা যায় এতিয়া প্ৰশ্ন হ'ব পাৰে যে কোনটো বিদ্ৰোহক সিপাহী বিদ্ৰোহ বুলি জনা যায় বা 1857 চনৰ বিদ্ৰোহক কি বিদ্ৰোহ বুলি জনা যায় গতিকে আমাৰ এনসাৰটো হ'ব 1857 চনৰ বিদ্ৰোহক সিপাহী বিদ্ৰোহ বুলি জনা যায় 1857 চনত সংগঠিত হোৱা সিপাহী বিদ্ৰোহৰ কাৰণসমূহ এনেকুৱা ধৰণৰ ইয়াতে বহুতো কাৰণ আছিল তাৰ ভিতৰত প্ৰথমটো হ'ল ৰাজনৈতিক কাৰণ অৰ্থনৈতিক কাৰণ সামৰিক কাৰণ আৰু তৎকালীন কাৰণ ইয়াৰ ভিতৰত আৰু আছিল ধৰ্মীয় কাৰণো আছিল এতিয়া আমি ৰাজনৈতিক কাৰণটো আলোচনা কৰো 1857 চনৰ বিদ্ৰোহৰ এটা প্ৰধান কাৰণ আছিল ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল সকলৰ সাম্ৰাজ্যবাদী ভাবধাৰা তেওঁলোকে কি কৰিছিল বিভিন্ন ধৰণৰ নীতি অনুসৰণ কৰি ভাৰতীয় ৰাজ্যসমূহ নিজ ৰাজ্যত অন্তৰ্ভুক্ত কৰি ভাৰতবৰ্ষত তেওঁলোকৰ সাম্ৰাজ্যৰ বিস্তাৰ কৰিছিল ৰাজ্যৰ অধিগ্ৰহণ কৰাৰ কাৰ্য বিভিন্ন গভৰ্ণৰ জেনেৰেল সকল কৰিছিল যদিও এই গভৰ্ণৰ জেনেৰেল সমূহৰ ভিতৰত লৰ্ড ডেলহাউসি অন্যতম আছিল লৰ্ড ডেলহাউসিয়ে কি কৰিছিল এটা নীতি উদ্ভাৱন কৰিছিল যাক কোৱা হয় সত্ত্ব বিলোপ নীতি এই নীতিটোতে 1848 চনৰ পৰা 1856 চনৰ ভিতৰত অৱলম্বন কৰিছিল আৰু এই নীতি অনুসৰি কি হৈছিল যে যিবোৰ দেশৰ ৰজাৰ নিজ পুত্ৰ নাথাকে বা তেওঁলোকে কোনো যদি নিজ পুত্ৰ নাথাকে তেওঁলোকে কি কৰিব নোৱাৰিব তেওঁলোকৰ তুলনীয়া পুত্ৰক ৰাজ্যৰ ভাৰটো দিব নোৱাৰে আৰু সেই ৰাজ্যখন তেতিয়া কি হ'ব ব্ৰিটিছে নিজৰ ৰাজ্যলৈ অন্তৰ্ভুক্ত কৰি ল'ব এই নীতিৰ ফলত প্ৰথমখন ৰাজ্য আছিল ব্ৰিটিছৰ সাম্ৰাজ্যলৈ যোৱা খাতৰা নামৰ ৰাজ্যখন এইখন ব্ৰিটিছৰ অন্তৰ্ভুক্ত হোৱা প্ৰথমখন ৰাজ্য আছিল কাৰ দ্বাৰা সত্ত্ব বিলোপ নীতিৰ দ্বাৰা ইয়াতে প্ৰশ্ন হ'ব পাৰে যে সত্ত্ব বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল লৰ্ড ডেলহাউসিয়ে কৰিছিল আৰু সত্ত্ব বিলোপ নীতিৰ দ্বাৰা কোনখন দেশীয় ৰাজ্য প্ৰথমে ব্ৰিটিছৰ অন্তৰ্ভুক্ত হৈছিল সেইখন হ'ল খাতৰা এই সত্ত্ব বিলোপ নীতি অনুসৰণ কৰি ব্ৰিটিছ চৰকাৰে বা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে খাতৰা নাগপুৰ সম্বলপুৰ উদয়পুৰ ঝাঁসী আদি ৰাজ্য দেশীয় ৰাজ্যসমূহ তেওঁলোকে নিজৰ ৰাজ্যত সামিল কৰি ভাৰতবৰ্ষত তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিল বিদ্ৰোহৰ অন্যতম প্ৰধান কাৰণ আছিল অৰ্থনৈতিক কাৰণ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটো এটা আছিল বণিক শ্ৰেণী তেওঁলোকে ব্যৱসায় বাণিজ্যৰ দ্বাৰা অৰ্থনৈতিক বিকাশ সাধন কৰাটোৱে আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটোৰ প্ৰধান উদ্দেশ্য আৰু সেই উদ্দেশ্য আগত লৈ তেওঁলোকে ভাৰতবৰ্ষত ব্যৱসায় বাণিজ্য কৰিবলৈ আহিছিল আৰু লাহে লাহে তেওঁলোকে ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষমতাৰ অধিকাৰী হ'ল ৰাজনৈতিক ক্ষমতা আৰু অৰ্থনৈতিক ক্ষমতা সুদৃঢ় কৰিবৰ বাবে বিভিন্ন ধৰণৰ কৰৰ প্ৰৱৰ্তন কৰিছিল যাৰ ফলত ভাৰতীয় লোকসকল অসন্তুষ্ট হৈছিল আৰু ইয়ে এক 1857 চনৰ বিদ্ৰোহৰ অন্যতম কাৰণ স্বৰূপে পৰিণত ভাৰতবৰ্ষ আছিল এখন কৃষি প্ৰধান দেশ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কি কৰিছিল যিসকল ভাৰতবৰ্ষৰ জমিদাৰ আৰু কৃষক আছিল তেওঁলোকৰ ওপৰত অত্যাধিক কৰ দিছিল মানে কৰ আৰোপ কৰিছিল যাৰ ফলত তেওঁলোকে জমিদাৰ আৰু কৃষকসকলে নিজৰ মাটিৰ ওপৰত অধিকাৰ হেৰুৱাব লগা হৈছিল
আৰু এই মাটিৰ যিখিনি মূল্য থাকে সেও কি কৰা নাছিল, ব্ৰিটিছ চৰকাৰে তেওঁলোকক আদায় কৰা নাছিল। ফলস্বৰূপে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতি জমিদাৰ, কৃষক, শ্ৰমিক আদি লোকসকলৰ বিক্ষোভৰ সৃষ্টি হৈছিলে। তদুপৰি 1760 চনত 1760 চনৰ পৰা 1840 চনলৈকে 1760 চনৰ পৰা প্ৰায় 1840 চনলৈকে ইংলেণ্ডত প্ৰথমটো শিল্প বিপ্লৱৰ সূচনা হৈছিলে। শিল্প বিপ্লৱ, ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন, বিপ্লৱ ক'ত হৈছিলে? প্ৰথমতে ইংলেণ্ডত। তো এই 1760 চনৰ পৰা 1840 চনৰ ভিতৰত যি শিল্প বিপ্লৱৰ সূচনা হৈছিল ইংলেণ্ডত, তাৰ ফলত কি হৈছিল, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ পৰা কেঁচা মালসমূহ ইংলেণ্ডলৈ পঠিয়াই তাত আধুনিক মেচিনৰ দ্বাৰা বিভিন্ন ধৰণৰ সাজ পোছাক বা যিবিলাক আমাৰ দৈনন্দিন ব্যৱহৃত সা সামগ্ৰী তাত প্ৰস্তুত কৰি পালে পুনৰ সেই সামগ্ৰীটো অত্যাধিক দামত ভাৰতবৰ্ষত বিক্ৰী কৰিছিল, যাৰ ফলত ভাৰতত থকা কুটিৰ শিল্পসমূহৰ অত্যাধিক ক্ষতিগ্ৰস্ত হৈছিলে। তেওঁলোকে এই আধুনিক যিবিলাক আমাৰ যন্ত্ৰপাতি আছিল সেইবিলাকৰ ওচৰত হাৰ মানিবলগীয়া হৈছিল। ফলত কি হৈছিল, ভাৰতীয় লোকসকলে এক অৰ্থনৈতিক সমস্যাত পৰিবলগীয়া হৈছিল। এই বিদ্ৰোহৰ অন্যতম প্ৰধান কাৰণ আছিল সামৰিক কাৰণ। ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য গঢ়ি তোলাত যেনেদৰে ইউৰোপীয় সৈন্যসকলৰ ভূমিকা আছিল, তাতকৈ অধিক ভাৰতীয় সৈন্যসকলৰো মানে অৰিহণা আছিলে। কিন্তু ব্ৰিটিছ চৰকাৰে ভাৰতীয় সৈন্যসকলক কোনো ধৰণৰ সা সুবিধা প্ৰদান কৰা নাছিলে। ফলত কি হৈছিল, ভাৰতীয় সৈন্যসকল ব্ৰিটিছ চৰকাৰৰ প্ৰতি ক্ষুব্ধ হৈ পৰিছিলে। ভাৰতীয় সৈন্যসকলৰ জীৱন ধাৰণৰ মানদণ্ডৰ প্ৰতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ইউৰোপীয় সৈন্যসকলৰ তুলনাত ভাৰতীয় সৈন্যসকলেও দৰমহা কম পাইছিল আৰু পদোন্নতিৰ বেলিকাও মানে প্ৰমোচনৰ ক্ষেত্ৰতো তেওঁলোকক গুৰুত্ব আৰোপ কৰা নাছিল। আৰু এই ব্ৰিটিছসকলৰ সৈন্যত ভাৰতীয়সকলে যোগদান দি পালে কি হৈছিলে, তেওঁলোকৰ ৰীতি নীতিবিলাকো তেওঁলোকে বাদ দিব লগা হৈছিলে। 1856 চনত কোম্পানী চৰকাৰৰ এখন আইনৰ দ্বাৰা কি হৈছিলে, ভাৰতীয় লোকসকলক প্ৰয়োজন হলে মানে সাগৰৰ সিপাৰে গৈও যুদ্ধ কৰিবৰ কাৰণে তেওঁলোকক বাধ্য কৰাইছিল, যাৰ ফলত কি হৈছিল, ভাৰতীয় সৈন্যসকল যথেষ্ট অসন্তুষ্টিৰ সন্মুখীন হৈছিল। আৰু ইয়ে 1857 চনৰ বিদ্ৰোহৰ এক অন্যতম ভূমিকা লৈছিল। 1857 চনৰ বিদ্ৰোহৰ এই ৰাজনৈতিক, অৰ্থনৈতিক, সামৰিক কাৰণসমূহৰ উপৰিও জ্বলি থকা জুইত ঘিউৰ দৰে কাম কৰা এটা অন্যতম কাৰণ আছিল তাৎক্ষণিক কাৰণ। 1857 চনৰ বিদ্ৰোহত তাৎক্ষণিক কাৰণটো আছিল সামৰিক বাহিনীত ব্যৱহাৰ কৰা এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ। এই এনফিল্ড ৰাইফলৰ গুলিত কি হৈছিলে, এনফিল্ড ৰাইফলৰ যিটো গুলি আছিলে, এইটো হ'ল ধৰা গুলিটো, এই গুলিটোত কি কৰিছিল, এই গুলিটোৰ কভাৰ হিচাপে এটা কভাৰ আছিলে, যাক ছিঙি ফালে আমি ৰাইফলটোৰ ভিতৰত ভৰাব লগা হৈছিলে। আৰু এই কভাৰটো দুই প্ৰকাৰৰ চৰ্বি, গৰু আৰু গাহৰিৰ চৰ্বিৰ দ্বাৰা প্ৰস্তুত কৰা বুলি এটা মানে ভুৱা বাতৰি ওলাইছিলে। সেই গতিকে ভাৰতীয় সৈন্যসকলৰ মনত সন্দেহ উপজিল যে তেওঁলোকৰ ধৰ্ম নষ্ট কৰিবৰ বাবে এনে গুলিত গাহৰি আৰু গৰুৰ চৰ্বি সংমিশ্ৰণ কৰা হৈছিল বুলি। আৰু তেওঁলোকে ধৰ্ম নষ্ট হোৱা বুলি 1857 চনত বৰহমপুৰৰ যিটো সেনাৰ ছাউনি আছিলে সেইটো তেওঁলোকে ভংগ কৰি দিছিল। ইউৰোপত সংঘটিত হোৱা ক্ৰিমিয়ামৰ যুদ্ধত প্ৰথমতে ইংৰাজ সৈনিকসকলে এই এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ কৰিছিল। ক'ত কৰিছিল? ইউৰোপৰ ক্ৰিমিয়াৰ যুদ্ধত, ক্ৰিমিয়াৰ যুদ্ধত। প্ৰশ্ন এটা হ'ব পাৰে যে এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ প্ৰথমতে ক'ত হৈছিল? ইউৰোপৰ ক্ৰিমিয়াৰ যুদ্ধত। লাহে লাহে এই বিদ্ৰোহৰ উত্তেজনা বাঢ়িবলৈ ধৰিছিল আৰু ভাৰতীয় সৈন্যসকলে ব্ৰিটিছ সেনাসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিল, যাৰ ফলস্বৰূপত ব্ৰিটিছ চৰকাৰে কি কৰিছিল, ভাৰতীয় সৈন্যসকলক কিছুমানক জেলত ভৰাই থৈছিল আৰু কিছুমানক হত্যা কৰিছিল।
এই ঘটনাৰ পৰিপ্ৰেক্ষিতত 1857 চনৰ 29 মাৰ্চ তাৰিখে পশ্চিমবংগৰ বেৰেকপুৰ নামে ঠাইত এজন বিদ্ৰোহী মংগল পাণ্ডেয়ে ব্ৰিটিছৰ দুজন বিষয়া বাউফ আৰু হিউচন নামে দুজনক কি কৰিছিল গুলিয়াই হত্যা কৰিছিল। তেওঁৰ লগত সহযোগী আছিল ঈশ্বৰী পাণ্ডে আৰু ব্ৰিটিছ চৰকাৰে এই অপৰাধত মংগল পাণ্ডে আৰু ঈশ্বৰী পাণ্ডে ফাঁচি দি দিছিল আৰু তেতিয়াৰ পৰাই এই বিদ্ৰোহৰ প্ৰথম শ্বহীদ হিচাপে মংগল পাণ্ডেক জনা যায়। এনেদৰে দুই এঠাইত বিক্ষিপ্ত ঘটনা ঘটিছিল যদিও প্ৰকৃততে বিদ্ৰোহৰ আৰম্ভণি হৈছিল 9 মে তাৰিখে 1857 চনত উত্তৰ প্ৰদেশৰ মিৰাটত। উত্তৰ প্ৰদেশৰ মিৰাটত চিপাহীসকলে এই বিদ্ৰোহৰ মানে এনফিল্ড ৰাইফলৰ ব্যৱহাৰৰ প্ৰতিবাদ কৰি ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল। এই বিদ্ৰোহৰ তীব্ৰ ৰূপ স্বৰূপে 10 মেৰ দিনাখন ভাৰতীয় সেনাই মিৰাটত থকা কিছুমান যিবিলাক মানে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰি যিবিলাক সেনা জেলত বন্দী হৈ আছিলে তেওঁলোকক মুক্ত কৰি লৈ আহিছিল আৰু তেওঁলোকে দিল্লীৰ ফালে গতি কৰিছিল। সেই সময়ত মোগলসকলৰ বিলুপ্তি ঘটিছিল যদিও বিদ্ৰোহীসকলৰ মনত মোগলৰ শেষ সম্ৰাটজনে আছিল তেওঁলোকৰ বাবে প্ৰকৃত শাসনকৰ্তা। মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শাহ সেই সময়ত ব্ৰিটিছৰ পেঞ্চনভোগী এজন লোক আছিল আৰু বিদ্ৰোহীসকলে তেওঁকে ভাৰতৰ সম্ৰাট হিচাপে ঘোষণা কৰি এই চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল। বিদ্ৰোহৰ মুখ্য কেন্দ্ৰস্থলসমূহ আছিল বা মুখ্য ঘাটিসমূহ আছিল দিল্লী, কানপুৰ, লক্ষ্ণৌ, ঝান্সী আৰু বিহাৰ। দেশৰ কানপুৰত আমাৰ বিদ্ৰোহ পৰিচালনা কৰিছিল নানা চাহেবে আৰু লক্ষ্ণৌ অযোধ্যাৰ শেষ নবাব ৱাজিদ আলী শাহৰ বেগম হজৰত মহলে কি কৰিছিল বিদ্ৰোহ পৰিচালনা কৰিছিল। ইয়াতে প্ৰশ্ন হ'ব পাৰে যে 1857 চনৰ বিদ্ৰোহত কানপুৰত কোনে বিদ্ৰোহ পৰিচালনা কৰিছিল? তেতিয়াহ'লে আমাৰ উত্তৰটো হ'ব নানা চাহেবে। আৰু লক্ষ্ণৌত কোনে কৰিছিল? অযোধ্যাৰ শেষ নবাব ৱাজিদ আলী শাহৰ বেগম এওঁৰ পত্নী কোন হজৰত মহলে কৰিছিল। আৰু ঝাঁচীত কৰিছিল ৰাণী লক্ষ্মীবাই। ঝাঁচীৰ ৰাণী লক্ষ্মীবাইয়ে তেওঁৰ স্বামী আৰু ঝাঁচীৰ ৰজা গংগাধৰ ৰাওৰ মৃত্যুৰ পিছত তেওঁৰ তুলনীয়া পুতেকক ঝাঁচীৰ ৰজা কৰিবলৈ ঠিক কৰিছিল। কিন্তু লৰ্ড ডেলহাউছিয়ে স্বত্ববিলোপ নীতিৰ দ্বাৰা তেওঁৰ সেই ৰাজ্যখন ব্ৰিটিছ সাম্ৰাজ্যলৈ অন্তৰ্ভুক্ত কৰি লৈছিল। ফলত কি হৈছিল ৰাণী লক্ষ্মীবাই ব্ৰিটিছৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছিল আৰু 1857 চনৰ বিদ্ৰোহত তেওঁ কি কৰিছিল জঁপিয়াই পৰিছিল। 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ অসমতো পৰিছিল। কিন্তু এইখিনিতে ক'ব লাগিব যে 1857 চনৰ বিদ্ৰোহ হোৱাৰ আগতে অসমত ব্ৰিটিছৰ বিৰুদ্ধে 3টাকৈ বিদ্ৰোহৰ সূচনা হৈছিলে আৰু অসমত প্ৰথমটো ব্ৰিটিছ বিৰোধী বিদ্ৰোহ হৈছিলে ফুলগুৰিৰ ধেৱা। অসমত ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে মাত মতা প্ৰথমজন লোক আছিল গোমধৰ কোঁৱৰ। কিন্তু 1857 চনৰ বিদ্ৰোহত অসমৰ মুখ্য গুৰিধৰোতা আছিল মণিৰাম দেৱান। প্ৰথম অৱস্থাত মণিৰাম দেৱান ব্ৰিটিছৰ একান্ত সহযোগী আছিল আৰু তেওঁ ব্ৰিটিছৰ অধীনস্থ দিৱান পদত কৰ্মৰত আছিলে। কিন্তু কিছুদিন পিছত ব্ৰিটিছৰ লগত কিছুমান কথা তেওঁৰ বিবাদ হোৱাৰ ফলত তেওঁ ব্ৰিটিছৰ সেই পদ ত্যাগ কৰি ফালে স্বাধীনভাৱে দুখন বাগিচাৰ মানে চাহ খেতিৰ আৰম্ভ কৰিছিল। ব্ৰিটিছৰ অধীনস্থ চাকৰি বাদ দি তেওঁ যোৰহাটত দুখনকৈ চাহ বাগিচা কৰিছিল। তেওঁ চাহ বাগিচা দুখনৰ নাম আছিল তেওঁ ক'ত কৰিছিল এইটো যোৰহাটত দুখনকৈ চাহ বাগিচাৰ খেতি কৰিছিলে। এখনৰ নাম আছিল চেনিমৰা আৰু আনখনৰ নাম আছিল চেংলুং। তো মণিৰাম দেৱানে যি দুখন চাহ বাগিচাৰ খেতি কৰিছিল এখনৰ নাম আছিল চেনিমৰা আৰু এখনৰ নাম আছিল চেংলু। কিন্তু তেওঁৰ এই স্বাধীন ব্যৱসায়টো কি কৰিছিল ব্ৰিটিছসকলে বিভিন্ন কাৰণত হস্তক্ষেপ কৰিছিল আৰু বাধা আৰোপ কৰিছিল, যাৰ ফলত তেওঁ কি হৈছিল ব্ৰিটিছ চৰকাৰৰ প্ৰতি অত্যাধিক অসন্তুষ্টি মানে লাভ কৰিছিল। আৰু ফলত 1857 চনৰ যি চিপাহী বিদ্ৰোহ হৈছিল তাত মণিৰাম দেৱানেও সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিছিল। 1857 চনৰ প্ৰথম ভাগত মণিৰাম দেৱান কলিকতাত উপস্থিত হৈছিল আৰু ইতিমধ্যে ভাৰতত তেতিয়া কি হৈছিল চিপাহী বিদ্ৰোহৰ সূচনা হৈছিলে। সেই গতিকে মণিৰাম দেৱানে অসমত থকা চিপাহীসকলৰ লগত সংযোগ ৰাখিবৰ কাৰণে
চিঠি লিখি ফালে পিয়লি বৰুৱা আৰু কন্দৰ্পেশ্বৰ সিঙৰ লগত যোগাযোগ স্থাপন কৰিছিল। আৰু এনেদৰে বিদ্ৰোহৰ প্ৰস্তুতি চলাই থকাৰ সময়তে মণিৰাম দেৱানে লিখা কেইখনমান চিঠি সেই সময়ৰ শিৱসাগৰৰ ডেপুটি কমিশ্যনাৰ হলৰয়ত চাহাবৰ হাতত পৰিছিল। অসমত চিপাহী বিদ্ৰোহৰ কৌশল ৰচনাৰ অপৰাধত মণিৰাম দেৱানক গ্ৰেপ্তাৰ কৰি কিছুদিন আলিপুৰ জেলত ৰাখিলে। ৰাজদ্ৰোহৰ অপৰাধত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে যোৰহাটত ফাঁচি দিয়া হৈছিল। 1857 চনৰ চিপাহী বিদ্ৰোহৰ ফলাফল। এই বিদ্ৰোহৰ পিছত 1858 চনত ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়াই এখন ঘোষণাপত্ৰ জাৰি কৰিছিল আৰু এই ঘোষণাপত্ৰৰ দ্বাৰা ভাৰতবৰ্ষৰ শাসন ক্ষমতা কোম্পানী চৰকাৰৰ হাতৰ পৰা ইংলেণ্ডৰ পাৰ্লিয়ামেণ্টৰ পোনপটীয়া শাসনৰ তললৈ আহে। এই বিদ্ৰোহৰ দ্বিতীয়টো ফলাফল আছিল যে ভাৰতৰ শাসনকৰ্তা হিচাপে গভৰ্ণৰ জেনেৰেলজনকে ৰখা হয়, কিন্তু গভৰ্ণৰ জেনেৰেলৰ উপাধিটো তেতিয়াৰে পৰা ভাইচৰয় হ'ব বুলি ঘোষণা কৰা হৈছিল। চিপাহী বিদ্ৰোহৰ তৃতীয়টো ফলাফল আছিল যে সামৰিক বাহিনীত ভাৰতীয় চিপাহীৰ সংখ্যা বেছি হোৱাৰ কাৰণেই বিদ্ৰোহ সংঘটিত হ'বলৈ সুবিধা হ'ল বুলি ভাবি ব্ৰিটিছ চৰকাৰে সামৰিক বাহিনী পুনৰ গঠন কৰিবলৈ লয় আৰু সৈন্য বাহিনীত ইউৰোপীয় সৈন্যৰ সংখ্যা বঢ়াই দিয়ে। বিদ্ৰোহৰ বিফলতা। প্ৰথমতে 1857 চনৰ বিদ্ৰোহ বিফল হোৱাৰ প্ৰধান কাৰণটো আছিল যে এই বিদ্ৰোহ সমগ্ৰ ভাৰতবৰ্ষ জুৰি হোৱা নাছিল, বিশেষ কেইটামান অঞ্চলতহে হৈছিল। দ্বিতীয়টো কাৰণ হ'ল যে যিসকলে বিদ্ৰোহৰ নেতৃত্ব লৈছিল তেওঁলোকে নিজে বীৰত্ব প্ৰদৰ্শন কৰিলেও ব্যাপকভাৱে যুদ্ধ পৰিচালনা কৰাৰ তেওঁলোকৰ অভিজ্ঞতা নাছিল। তদুপৰি বিদ্ৰোহীসকলৰ কোনো সৰ্বভাৰতীয় পৰ্যায়ৰ নেতা নথকাৰ বাবে সমন্বয় আৰু সংবদ্ধতাৰ অভাৱ হৈছিল। এই বিদ্ৰোহৰ বিফলতাৰ তৃতীয় কাৰণটো হ'ল ব্ৰিটিছ বাহিনীয়ে যেনেকৈ উন্নত ধৰণৰ আধুনিক অস্ত্ৰ-শস্ত্ৰৰে যুদ্ধ চলাইছিল তাৰ তুলনাত ভাৰতীয় চিপাহীসকলৰ অস্ত্ৰ-শস্ত্ৰবোৰ আছিল অতি পুৰণি। চিপাহী বিদ্ৰোহ ভাৰতত বিফল হ'লেও ইয়াৰ ফল আছিল সুদূৰ প্ৰসাৰী, কিয়নো এই বিদ্ৰোহেই পিছলৈ ভাৰতীয় মানুহক ব্ৰিটিছ শোষণৰ বিৰুদ্ধে মাত মাতিবলৈ উৎসাহ যোগাইছিল।